নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ অন্য এটি বিষয় লৈ আহিছো যিটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিয়ে থাকো। আমাৰ মনৰ ভাৱ মুখেৰে প্ৰকাশ কৰিবলৈকে হওক বা লিখিতভাৱে প্ৰকাশ কৰিবলৈকে হওক, ইয়াৰ ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত সদায় হৈ থাকে। গতিকে এই বিষয়টো হৈছে সেন্টেন্স অৰ্থাৎ বাক্য। আমি লিখিতভাৱে কিবা এটা প্ৰকাশ কৰিবলৈ হওক বা মুখেৰে কথিতভাৱে কিবা এটা প্ৰকাশ কৰিবলৈ হওক, বাক্যৰ অবিহনে আমি একো কৰিব নোৱাৰো। গতিকে এই বাক্যৰ বিষয়ে আঁতিগুৰি মাৰি জনাটো খুবেই প্ৰয়োজন, নহয় জানো? গতিকে আজিৰ এই ভিডিঅ'টোত বাক্য কাক কয় মানে সেন্টেন্স, মই ইংৰাজীৰ সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম। গতিকে সেন্টেন্স কাক কয়, ইয়াৰ ভাগসমূহ কি কি আৰু এই ভাগসমূহক কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে তাৰ বিষয়ে সবিশেষ আলোচনা কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানিব লাগিব যে সেন্টেন্স কাক কয়। So sentence is a grammatical unit of one or more words that express an independent statement, question, request, command, exclamation, etc. and that typically has a subject as well as predicate is called sentence. Sentence হৈছে দুই বা ততোধিক শব্দৰ সংমিশ্ৰণ য'ত মনৰ ভাৱৰ অৰ্থ প্ৰকাশ কৰা হয় আৰু সেন্টেন্সৰ দুটা পাৰ্ট থাকে, এটা হৈছে সাবজেক্ট, এটা হৈছে প্ৰেডিকেট। The subject of the sentence is what or whom the sentence is about. মানে সাবজেক্টটো হৈছে সেই সেন্টেন্সটোত কাৰ বিষয়ে কোৱা হৈছে, কোনটো বস্তুৰ বিষয়ে কোৱা হৈছে, সেই অংশটোৱে হৈছে সাবজেক্ট, and the predicate is the part of a sentence that tells what the subject is doing or what the subject is. আৰু প্ৰেডিকেটটো হৈছে সেন্টেন্সৰ যিটো অংশত সেই সাবজেক্টটোৱে কি কৰি আছে বা সাবজেক্টটোৰ বিষয়ে যিকোনো প্ৰকাশ কৰা হয় তাকে প্ৰেডিকেট বোলে। আশা কৰোঁ সেন্টেন্স বুলিলে কি বুজায় তাক আপোনালোকে ভালদৰে বুজি পালে আৰু সেন্টেন্সত সাবজেক্ট আৰু প্ৰেডিকেটৰ ব্যৱহাৰো হয়তো বুজি পালে। গতিকে এতিয়া আমি জানিব লাগিব সেন্টেন্সৰ ভাগসমূহ কি কি আৰু এইসমূহক কিহৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰা হৈছে। গতিকে সেন্টেন্স এটাক দুই ধৰণেৰে ভগাব পাৰি। দুই ধৰণেৰে মানে সেন্টেন্সৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি আৰু সেন্টেন্সৰ গাঁথনি মানে ষ্ট্ৰাকচাৰৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে সেন্টেন্সৰ ষ্ট্ৰাকচাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক তিনি ভাগত ভাগ কৰা হয়। সেইকেইটা হৈছে সিম্পল সেন্টেন্স, কম্পাউণ্ড সেন্টেন্স এণ্ড কমপ্লেক্স সেন্টেন্স। আৰু সেন্টেন্সৰ পাৰ্পজ মানে উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ভাগ চাৰিটা। সেইকেইটা হৈছে assertive sentence, interrogative sentence, exclamatory sentence and imperative sentence. গতিকে এতিয়া আমি এই ভাগসমূহৰ বিষয়ে সবিশেষকৈ আলোচনা কৰোঁ আহক। প্ৰথমে আমি আলোচনা কৰিম সিম্পল সেন্টেন্সৰ বিষয়ে। A simple sentence contains only one finite verb. মানে সিম্পল সেন্টেন্সত মাত্ৰ এটা finite verb থাকে। এতিয়া finite verb মানেনো কি? A finite verb is a form of a verb that shows agreement with a subject and is marked for tense. এটা finite verb মানে হৈছে যি সেই সেন্টেন্সটোৰ সাবজেক্টৰ লগত সংগতি থাকে। গতিকে সেইটোকে ফাইনাইট ভাৰ্ব বুলি কয়। মানে সেই সাবজেক্টে যিটো কাম কৰে সেইটোৱে হৈছে ফাইনাইট ভাৰ্ব। এণ্ড নন ফাইনাইট ভাৰ্বছ আৰ নট মাৰ্কড ফৰ টেন্স এণ্ড ডু নট শ্ব' এগ্ৰিমেণ্ট উইথ এ ছাবজেক্ট। আৰু নন ফাইনাইট ভাৰ্বটো কি হৈছে, তাৰ ছাবজেক্টৰ লগত কোনো সম্পৰ্ক নাথাকে আৰু ফাইনাইট ভাৰ্বে টেন্সো প্ৰকাশ কৰে। মানে সেই সময়টো কেতিয়াবা ইজ বহিব পাৰে ছাবজেক্টৰ পিছত, সেইটো প্ৰেজেণ্ট, আৰু কেতিয়াবা ছাবজেক্টৰ পাছত ৱাজ বহিব পাৰে, সেইটো পাষ্ট। গতিকে সেই তেনেকুৱাবিলাক হৈছে ফাইনাইট ভাৰ্ব। আৰু ছাবজেক্টে কৰা কোনোবা এটা কামো যদি বুজায় যে হি গ', গতিকে সেই গ'টো হ'ব ফাইনাইট ভাৰ্ব। গতিকে যিবিলাক চেণ্টেন্সত এটা মাত্ৰ ফাইনাইট ভাৰ্ব থাকে সেইবিলাকেই হৈছে চিম্পল চেণ্টেন্স। ফৰ এক্সাম্পল কম মানে আহা। আহা বুলি ক'লে ইয়াত ছাবজেক্টটো উজ্জ্ব হৈ আছে, মানে তুমি আহা বুলিহে ক'ব, এনে আহা বুলি ক'লেও তুমি আহায়ে বুজাব। গতিকে এইটো হৈছে এটা চিম্পল চেণ্টেন্স। আৰু ছেকেণ্ডটো হৈছে দ্য নাইচ লিটল ইলেক্ট্ৰিক ফেন অন মাই বেডৰুম টেবল ইজ এ গিফ্ট ফ্ৰম মাই আংকল। এই চেণ্টেন্সটো দীঘল যদিও ইয়াত মাত্ৰ এটাই ফাইনাইট ভাৰ্ব আছে, সেইটো হৈছে ইজ। গতিকে এই দুটা চিম্পল চেণ্টেন্স। আৰু এতিয়া আহিছোঁ কম্পাউণ্ড চেণ্টেন্সলৈ। A sentence which is made of two or more simple sentences joined by a conjunction or conjunctions is called compound sentence. Compound sentence মানে হৈছে যিটো সেন্টেন্সত
দুটা বা তাতকৈ বেছি সিম্পল সেন্টেন্সক সংযোগ কৰা হয় আৰু সেই সংযোগ কৰাৰ মাজত এটা কনজাংশন থাকে আৰু কনজাংশন মানে হৈছে কনজাংশনৰ উদাহৰণখিনি হৈছে and but also not only but also as well or for so either or neither nor only otherwise else still yet nevertheless however etc এইখিনি হৈছে কনজাংশন আৰু কনজাংশন বিলাকে যিকোনো দুটা পার্ট জয়েন কৰাত সহায় কৰে সেইবিলাক মানে মাজত বহে হেতু কাৰণে এইবিলাক হৈছে কনজাংশন আৰু এক্সাম্পল হিচাপে ল'ব পাৰে ৰাজু plays cricket and Anil plays football এই দুইটা সিম্পল সেন্টেন্স হয় ৰাজু plays cricket ৰাজুৱে ক্ৰিকেট খেলে অনিল plays football অনিলে ফুটবল খেলে কিন্তু এই দুইটা সেন্টেন্সৰ মাজত এন্ড মানে আৰু এই আৰুটো বহি পেলাই এই সেন্টেন্স দুইটাকে এটা সেন্টেন্স কৰি পেলাইছে গটিকে দুটা সিম্পল সেন্টেন্সৰ এটো সংযোগ কাৰণে এইটো হৈছে এটা কম্পাউণ্ড সেন্টেন্স আৰু এতিয়া হও কমপ্লেক্স সেন্টেন্সলৈ a sentence which contains a principal clause and one or more subordinate clause is called a complex sentence মানে যিবিলাক সেন্টেন্সৰ এটা প্ৰিন্সিপাল ক্লজ থাকে আৰু দুটা বা তাতকৈ বেছিও মানে সাবঅৰ্ডিনেট ক্লজ থাকে সেইটোৱে হৈছে কমপ্লেক্স সেন্টেন্স তে প্ৰিন্সিপাল ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ কি হয় প্ৰিন্সিপাল ক্লজটো হৈছে বাক্যৰ যিটো অংশই সম্পূৰ্ণ নিজাকৈ এটা অৰ্থ প্ৰকাশ কৰিব পাৰে অকলে বহিয়ে এটা অৰ্থ প্ৰকাশ কৰিব পাৰে সেইটো পাৰ্ট হৈছে প্ৰিন্সিপাল ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজ কি হয় সাবঅৰ্ডিনেট ক্লজটো মানে অকলে নিজৰ অৰ্থটো প্ৰকাশ কৰিব নোৱাৰে তাৰ আগত নহয় পাছত কিবা এটা লাগিব মানে কিবা এটা পাৰ্ট লাগিবই তাৰ অৰ্থটো প্ৰকাশ কৰিবলৈ গতিকে যিটো পাৰ্টে বা যিটো ক্লজে নিজৰ অৰ্থ অকলে বহি প্ৰকাশ কৰিব নোৱাৰে সেইটো হৈছে সাবঅৰ্ডিনেট ক্লজ এতিয়া ইয়াত এক্সাম্পল এটা আছে ইয়াত তিনটা সেন্টেন্স দিয়া হৈছে কিন্তু এই তিনিটা সেন্টেন্স বুলি নহয় এটা ক্লজ হয় দিস ইজ দ্য মেন সেইজনে এজন মানুহ এইজনে মানে সেই মানুহজন হু came here yesterday মানে যিজন কালি আহিছিলে because he wanted my help কাৰণ তেওঁ মোৰ সহায় বিচাৰিছিলে গতিকে এই this is the man ক্লজটোৱে নিজৰ অৰ্থ নিজে অকলে বহিয়ে প্ৰকাশ কৰিব পাৰিছে গতিকে এইটো হৈছে প্ৰিন্সিপাল ক্লজ কিন্তু who came yesterday যিজন কালি আহিছিলে হেতুটো একো অৰ্থ নহল অকলে বহি একো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে because he wanted my help কাৰণ তেওঁ মোৰ হেল্প বিচাৰিছিলে এটোও নিজে অকলে বহি পেলে একো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে গতিকে এই দুটা হৈছে সাবঅৰ্ডিনেট ক্লজ আৰু this is the man টো হৈছে প্ৰিন্সিপাল ক্লজ আৰু এই সেন্টেন্সটো এই তিনিটা ক্লজ একেলগে মিলাই এটা সেন্টেন্স হ'ব যিটো হ'ব this is the man who came here yesterday because he wanted my help গতিকে এইটো এটা কমপ্লেক্স সেন্টেন্স হ'ব এতিয়া আমি assertive sentence লৈ the sentence which declares or asserts a statement feeling opinion incident event history or anything is called the assertive sentence যিবিলাক বাক্যই যিকোনো ঘটনাৰ সম্পৰ্কে বা নিজৰ ভাৱ প্ৰকাশ কৰে বা নিজৰ মানে মন্তব্য প্ৰকাশ যিকোনো এটা ঘটনাৰ বিষয়ে প্ৰকাশ কৰে বা যিকোনো বুৰঞ্জীৰ বিষয়ে কিবা প্ৰকাশ কৰে হেতুৱে হৈছে assertive sentence উদাহৰণ হিচাপে ল'ব পাৰি he never tells a lie he কেতিয়াও মিছা কথা নকয় I am not joking মই ধেমালি কৰা নাই গতিকে ইয়াত জাস্ট এটা ভাৱৰ অৰ্থ প্ৰকাশ কৰা হৈছে সিম্পল কে হেতুৱে হৈছে assertive sentence এতিয়া আমি interrogative sentence লৈ this is a type of sentence that asks a question as opposed to sentence that make a statement deliver a command or express an exclamation গতিকে এইবিলাক যে যিকোনো এটা ভাৱৰ অৰ্থ প্ৰকাশ বা এটা মন্তব্য প্ৰকাশ বা ভাৱ প্ৰকাশ কৰা এটা বাক্যৰ বিপৰীতে যিবিলাক বাক্যই প্ৰশ্ন প্ৰকাশ কৰে মানে প্ৰশ্নবোধক যিবিলাক বাক্য সেইবিলাকে হৈছে ইন্টাৰগেটিভ সেন্টেন্স ফৰ এক্সাম্পল are you joking father দেউতা তুমি ধেমালি কৰিছা নেকি what is your name তোমাৰ নামটো কি do you have a car তোমাৰ এখন কাৰ আছে নেকি গতিকে এইবিলাক হৈছে এটা প্ৰশ্নবোধক বাক্য গতিকে এইবিলাকে হৈছে ইন্টাৰগেটিভ সেন্টেন্স এতিয়া imperative sentence the sentence which is used to convey a command request or advice is called an imperative sentence মানে যিবিলাক বাক্যই আদেশ অনুৰোধ বা উপদেশ
প্ৰকাশ কৰে সেইবিলাকেই হৈছে ইম্পাৰেটিভ সেন্টেন্স মানে যিবিলাক বাক্যত অনুৰোধ আদেশ বা উপদেশ সূচক ভাৱ প্ৰকাশ পায় সেইবিলাকেই ইম্পাৰেটিভ সেন্টেন্স ফৰ এক্সাম্পল গো দেয়াৰ তালৈ যোৱা এইটোত এটা আদেশ প্ৰকাশ পাইছে প্লিজ ক্লোজ দ্য উইণ্ডো অনুগ্ৰহ কৰি খিৰিকীখন বন্ধ কৰি দিয়া সেইটোত এটা ৰিকুৱেষ্ট মানে অনুৰোধৰ ভাৱ প্ৰকাশ পাইছে বি কাইণ্ড টু দ্য পুৰ দুখীয়াৰ প্ৰতি দয়ালু হ'বা এইটো এটা এডভাইচ মানে উপদেশ প্ৰকাশ পাইছে গতিকে এনেকুৱাবিলাক হৈছে ইম্পাৰেটিভ সেন্টেন্স এতিয়া আহোঁ এক্সক্লেমেটৰী সেন্টেন্সলৈ এন এক্সক্লেমেটৰী সেন্টেন্স কনভেজ এ ষ্ট্ৰং ইমোশ্যন এণ্ড এণ্ডছ উইথ এন এক্সক্লেমেশ্যন মাৰ্ক এইডাল হৈছে এক্সক্লেমেশ্যন মাৰ্ক গতিকে ফৰ এক্সাম্পল হোৱাট এ ৱণ্ডাৰফুল পিকনিক ইট উইল বি এইটো যে কিমান এটা ধুনীয়া পিকনিক হ'ব মানে এইটোত এটা গভীৰ ভাৱ প্ৰকাশ পোৱা বাক্যবিলাকেই হৈছে এক্সক্লেমেটৰী সেন্টেন্স হোৱাট এ ফুল আই হেভ বিন মই যে কি মূৰ্খ মানে ইয়াত একদম জোৰ দি মানে মনৰ ভাৱ একদম মানে বহুত এটা ষ্ট্ৰং ইমোশ্যন যিটোত বাক্যত প্ৰকাশ পায় সেইবিলাকেই হৈছে এক্সক্লেমেটৰী সেন্টেন্স সেন্টেন্সৰ এই 7টা ভাগৰ বিষয়ে জনাৰ উপৰিও আৰু 2টা ভাগৰ বিষয়ে আমি জানিব লাগিব সেইকেইটা হৈছে এফাৰ্মেটিভ সেন্টেন্স এণ্ড নেগেটিভ সেন্টেন্স বাক্যৰ উদ্দেশ্যৰ ওপৰত মানে পাৰপজৰ ওপৰত নিৰ্ভৰ কৰি যি 4টা ভাগত ভাগ কৰা হয় সেই প্ৰত্যেকটো ভাগৰে এই 2টা ফৰ্ম আছে মানে এছাৰ্টিভ সেন্টেন্সৰো এফাৰ্মেটিভ আৰু নেগেটিভ ফৰ্ম আছে ইণ্টাৰোগেটিভ সেন্টেন্সৰো এফাৰ্মেটিভ আৰু নেগেটিভ ফৰ্ম আছে ইম্পাৰেটিভ সেন্টেন্সৰো এফাৰ্মেটিভ আৰু নেগেটিভ ফৰ্ম আছে আৰু এক্সক্লেমেটৰী সেন্টেন্সৰো এফাৰ্মেটিভ আৰু নেগেটিভ ফৰ্ম আছে আপোনালোকৰ বুজাত সুবিধা হ'বৰ বাবে মই এখন চাৰ্ট বনাইছোঁ তাত এই প্ৰত্যেক 4টা সেন্টেন্সৰ ভাগৰ এই 2টা ফৰ্ম মই উল্লেখ কৰি দিছোঁ 4টা বক্স আছে তাত 2টা পাৰ্টকে সেই 4টা ভাগৰ এফাৰ্মেটিভ আৰু নেগেটিভ ফৰ্মখিনি মই উদাহৰণেৰে হিচাপে দি দিছোঁ আপোনালোকে ভিডিঅ'টো পজ কৰি সেইখিনি নোট কৰি ল'ব পাৰিব বা পঢ়ি পেলাই বুজি লওঁ বুলিলেও পাৰিব এতিয়া বলকচোন আমি সেই চাৰ্টখনত কি আছে তাৰ বিষয়ে আলোচনা কৰোঁ প্ৰথমতে এছাৰ্টিভ সেন্টেন্সৰ এফাৰ্মেটিভ আৰু নেগেটিভ ফৰ্মটো চাই লওঁ ইট ৱাজ এ গুড ফিল্ম ইট ৱাজ নট এ গুড ফিল্ম এফাৰ্মেটিভত হোৱা বুজাইছে নেগেটিভত নোহোৱা বুজাইছে ইণ্টাৰোগেটিভ সেন্টেন্সৰ ইজ দিছ এ লাভলি ফ্লাৱাৰ ইজ দিছ নট এ লাভলি ফ্লাৱাৰ এফাৰ্মেটিভত হোৱা বুজাইছে নেগেটিভত নোহোৱা বুজাইছে ইম্পাৰেটিভ সেন্টেন্স ষ্টেণ্ড আপ ডু নট ষ্টেণ্ড আপ গতিকে এফাৰ্মেটিভত হোৱা বুজাইছে এফাৰ্মেটিভত থিয় হ'বলৈ কৈছে নেগেটিভত থিয় নহ'বলৈ কৈছে এক্সক্লেমেটৰী হুৰৰা উই ৱন দ্য মেটছ মানে হুৰৰাটো এটা এক্সক্লেমেটৰী সেন্টেন্সত ব্যৱহাৰ কৰা ৱৰ্ড হয় আৰু এই নেগেটিভত এলাছ এইটো এটা মানে নেগেটিভ ফৰ্মত এক্সক্লেমেটৰী সেন্টেন্সত ব্যৱহাৰ হোৱা ৱৰ্ড হয় হুৰৰাটো ফূৰ্তিত প্ৰকাশ কৰে এলাছটো দুখত প্ৰকাশ কৰে গতিকে হুৰৰা উই হেভ ৱন দ্য মেটছ আৰু নেগেটিভত এলাছ উই ডিড নট উইন দ্য মেটছ সিম্পল গতিকে এইখিনি বাকি গোটেইখিনি 2টা এক্সাম্পল আছে মই কৈ দিয়া নাই আপোনালোকে চাই ল'ব সেন্টেন্সৰ বিষয়ে আলোচনা কৰোঁ বুলিলে আৰু বহলভাৱে কৰিব পৰা যায় কিন্তু মই এইটো ভিডিঅ'ত থুলমূলকৈ গোটেইখিনি সামৰি এটা মানে আলোচনা আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট বক্সত জনাব মোৰ কি ভুল হৈছে বা কিবা যদি থাকি গৈছে বা ভিডিঅ'টো চাই কেনেকুৱা পালে সেইখিনিও মতামত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আজি যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আগলৈ যিখিনি ভিডিঅ' দি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাই থাকে আৰু পুনৰ নতুন এটা বিষয় লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে নমস্কাৰ